हेलो एवरीवन नमस्कार সকলকে গুড মর্নিং স্বাগতম জানাইছো আজিৰ ব্লগ ভিডিও তলকি কৰিছো আপোনালোক সকলকে বহুত বহুত আন্তৰিক স্বাগতম জনাই আৰম্ভ কৰো আজিৰ ব্লগ ভিডিও এতিয়া সময় হৈছে ৰাতিপুৱা 8টা তো পুৰা ফ্ৰেছ হৈ লৈছো গা পা ধুই এতিয়া যাম আমি হোটেলত ৰেষ্টুৰেণ্টত বা হোটেলত যিকোনো তাৰ ৰাতিপুৱা জলপান খাই কেনে আকৌ আহি আছো বলো কি কৰা চল যাও এই আমাৰ রুম খিনি পুরা ফিটফাট কৰি ললো আজিৰ পৰা ইয়াক বিদায় দিম আবেলি ইয়াৰ পৰা আমি বিদায় লম আবেলি ইয়াৰ পৰা গুচি যাম একেবাৰে আমাৰ ঘৰলৈ এতিয়া অলপ কিবা খাই আহো কিবা লাগি গেল ইফালে কল্যাণ আৰু মই ওপৰৰ পৰা তললৈ নামি গৈ আছো চাহতে আমাক এৰি থৈ গৈছে তেওঁলোকক ৰেষ্টুৰেণ্টত লগ ধৰিম খানাতে গেল নাকি আমাক এৰি থৈ গেল কোনবিলাক ডাকাইছে তলৰ পৰা নামাতে ভাগৰে লাগে সেইটো কালি ৰাতি হেৰি কৰি থৈ গৈছে বাহিৰত কি বঢ়িয়া লাগে এতিয়াহে পুৰা নেচাৰেল লাগছে ওপৰত থাকি ফুল গেটখন আমি যিখন হোটেলত আছো সেইখন হোটেলৰ ওচৰতে এটা ৰেষ্টুৰেণ্ট আছে তাতে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট যোৱাকালি খাই সিমান ভাল পোৱা নাই বাহি চব্জি দিয়া হেন লাগিছে তো আজি অলপ ইফালে আহিলো দূৰৰ পিনে তো ইয়াতে খাই চালো ইয়াতে চেম তেনেকৈ ইমান ভাল লগা নাই আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ইমান ভালকে খাব পৰা নাই তো আমাৰ খোৱা লোৱা হৈ গ'ল এতিয়া যাম আকৌ আমাৰ ট্ৰেনিং সেন্টাৰত জলানপুতে আজি আছে ক্লোজিং সেরিমনি যি আমাৰ 3 দিনীয়া কাৰ্যসূচী আছে 3 দিনীয়া কাৰ্যসূচীৰ আজি একদিন তো কাৰ্যসূচী যিহেতু 10টা বজাৰ পৰা আৰম্ভ হ'ব আমাৰ 10টা বজাৰ আগতে তৈয়াৰ হৈ গৈছে তো 10টা বজানে যেহেতু আমি অলপ এদিন বিষ্ণুপুৰত যাম হা শংকৰ দেৱ সত্ৰত বিষ্ণুপুৰ চিনি পোৱা হয় বিষ্ণুপুৰ নহয় বিষ্ণুপুৰ সেইটো সিফালে হয় হেৰি কি ইকৰাবাৰী গৈছিলি খোজকাঢ়ি যাওঁতে একমান দূৰতে এটা ফুটপাথত টেকেলি পিঠা আৰু চাহ দোকান দেখা পালো ফুটপাথত খাই ভাল লাগে ইমান মানে খোলা মেলা জাগা তো আমাৰ ঘটনাটো কি হ'ল আমি লৈ যোৱা নাই কেছ পইচা মোবাইল লগত লৈ গৈছো অনলাইন পেমেন্ট তাতে নচলে তো আকৌ ঘূৰি আহিছো ঘূৰি আহি কেনে ৰুমত আহি এতিয়া আকৌ কেছ পইচা লৈ গৈ আকৌ তালৈকে যাম টেকেলি পিঠা লৈ আহো ভোক লাগছে যিহেতু আৰু অনুষ্ঠানৰ সময়ত ওলাব নোৱাৰিম আগতে অলপ খাই কেনে ফিটফাট হৈ লওঁ একো নাই খোজকাঢ়াত টেকলি পিঠা খাব জানা তো ৰাতিপুৱা হোটেল বিচাৰি সিফালে গিছোঁ ক'ত বিচাৰি পোৱা নাই এতিয়া যাম টেকলি পিঠা খাবা পইচা লৈ যোৱা নাছিলোঁ অনলাইন পে'মেণ্ট নহয় কেছ পইচা লৈ ল'লোঁ কেছ পইচা লৈ কেনে আকৌ আহিলো এই খুৰীৰ তাত টেকলি পিঠা ল'বলৈ আমি 4জন ছাৰ 2জন আৰু কল্যাণ আৰু মই 4টা পিঠা ল'লো এতিয়া ক্লাছৰুমলৈ মানে ট্ৰেনিং চেণ্টাৰত আজি ক্লোজিং চেৰিমনি এইফালে ৰুমবোৰ সজোৱা হৈছে পেইণ্টিংবোৰ চাৰিওফালে সজোৱা হৈছে এয়া হৈছে আমাৰ পেইণ্টিংবোৰ যাই যেনেকে পাৰে তেনেকে আনিছে ধুনীয়াকে বনাইছে প্ৰথমতে আপোনালোকক অনুৰোধ জনাইছো এই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি অন কৰি ৰাখিব
আৰু লাইক কৰি কমেণ্ট বক্সতো আপোনালোকৰ মতামতটো জনাব। এয়া হৈছে জুবিন গাৰ্গৰ পিকচাৰ মই বনোৱা। এইবিলাক চবেই মানে ষ্টুডেণ্টে বনাইছে, চিনিয়ৰ আৰ্টিষ্ট, জুনিয়ৰ আৰ্টিষ্ট সকলোৱে বনাই আৰ্ট এক্সিবিশ্যনত ছাবমিট কৰিছে। এইবোৰ আমি কালি ৰাতিয়ে সজাই ৰাখিছোঁ। আজি যিহেতু সময় কম হৈ পৰিব সজাওঁতে। কালি ৰাতি এইবোৰ সজাই থোৱা হৈছে। আজি সৰু যি ষ্টুডেণ্ট আছে তেওঁলোকে আহিছে আৰু তেওঁলোকৰ গাৰ্জেন। তো বলক উপভোগ কৰক আজিৰ দিনটোৰ আৰম্ভণি। তো এতিয়া সময় হৈছে আবেলি 2টা, অনুষ্ঠান শেষ হ'ল। ষ্টুডেণ্টবোৰে নিজৰ প্ৰজেক্টবোৰ লৈ ঘৰত লৈ গ'ল। এতিয়া আমি ঘৰলৈ যাম। আমাৰ বহুত বস্তু আছে, এইবোৰ টালি টোপোলাবোৰ বান্ধি ল'ম। আমাৰ টালি টোপোলাবোৰ বাহিৰত ওলাই ৰাখিছোঁ। কিমান এতিয়া আমি দিনৰ টালি ঘৰলৈ টোপোলা যাওঁ। আহিছোঁ, বাই। অলপ লৈ যাই আছোঁ কিমান